হ্যালো গাইস, আজি আমার মাজত উপস্থিত আছে মিস্টার চকদার। কি নাম আছে তোর সম্পূর্ণ নাম? অলপ জোরে কবি। তে রিজু চকদার আছে আজি আমার মাজত উপস্থিত। তে ৰিজু কিবা কিবি কাম কৰে, তো সেই বিষয়ত ৰিজু কিবা এটা ক'ব। ৰিজু বৰ্তমান কি কাম কৰি আছা? সামাজিক সমাজৰ কাৰণে কাম কৰি আছা। তো ৰিজু আজিকালি সমাজৰ কাম কৰে। তো আজি শুক্ৰবাৰ, তো যিয়ে নহওক ৰিজু সমাজৰ কাম কৰিব। সমাজৰ কামত তই কোনোবা দিন মাৰ খাইছা? মানুহৰ কিনে কিবা কথা মাৰি খোৱা নাই, কিন্তু মানুহৰ কথা কৈছা? বেয়া কথা কৈছো। তে সমাজৰ কাৰণে তই গোটেইছে ভাল কাম কি কৰছা? মানে তই কৰছা কি ভাল কাম কৰছা? মই নিজৰ কথা কি কম, মই বহুত চেষ্টা কৰিছো যাতে কি হয়, ভাল হৈছে বেয়া হৈছে মই ভালৰ কাৰণে চেষ্টা কৰিছো। ভালৰ কাৰণে চেষ্টা কৰছা। তাৰে ভিতৰত গোটেইছে তোৰ কি কাম কৰি যে এনে লাগছে যে মই এটা কৰছো, তোৰ মনত বিৰাট ভাল লাগছে? তাৰ বাহিৰে এতিয়া আমি আহোঁ, অলপ চিৰিয়াছ হৈ আছে বস্তুটো, এতিয়া আহি নৰ্মেল লাইফত আহোঁ। তই যেতিয়া সৰু আছিলি, তোৰ আমাৰ গাঁৱৰ ভিতৰত তোৰ ফেভৰেট পাৰ্চন কাই আছিল? মানে চেংৰা ল'ৰা যিকেইটা মানে চেংৰা চলি আছে, গোটেইছে ফেভৰেট পাৰ্চন কাই? মানে কাৰ মই চলছো, তই কাৰ ৰাজত্বত চলছা, কাৰ কথা শুনছা, কাক তই সন্মান কৰছা, কাই তোৰ মৰমৰ মানে ই আছিল, আপোনজন কোন আছিল? মোৰ ক্ৰিকেট ভাল পাইছো আৰু গোটেই গাঁৱৰ ল'ৰা মানে ক্ৰিকেট ল'ৰা নেকি? না ক্ৰিকেট ল'ৰা নহয়, মানে তই ল'ৰাৰ ভিতৰত ক। ল'ৰাৰ ভিতৰত ক'লে মানে মই গোটেই লগতে থাকছো, কিন্তু একজনক ক'লে মানে সি বেয়া পাব। বহুত না কিয় বেয়া পাব? পাৰি ভালে তই সৰু থকাৰ কথা কৈ আছো, সৰু থকাৰ কথা কৈ আছো, ডাঙৰ কথা কৈ আছো। এখন বাল্যকালৰ কথা কৈ আছো। মই ইয়াতে প্ৰথম যেতিয়া মই নয়াপাৰা টেঙাবাৰ যাইছো, প্ৰথম তবে চিনি পাইছো। নাই নহয়, চিনি পোৱাৰ কথা কোৱা নাই, সন্মান কৰছা, ভাল পাইছা, ভাল পাইছো। তই কাক চাৰা বুজি পোৱা নাই ইয়াতে, সেইটাৰ নামটা ক। বহুত আছিল, তাৰে ভিতৰত এটা ভাল নাম, ভাল নাম আৰু নাম এটা ক। আছে। তই মুখেদি মোৰ নাম নলাবি তাৰমানে, হা? আৰু মই তোক মুখেদি নাম ওলামেই মোৰ। তে ৰিজু এটা কাম কৰিছিল। ৰিজুৰ চাং এই আগৰ দুটা দাঁত আছে, দাঁতৰ দুটা দেখাটো, এই আগৰ দুটা দাঁত তাৰমানে ডুপ্লিকেট লাগাইছিল। তো এই ডুপ্লিকেট দাঁত যাতে এটা ক্লিয়াৰিফিকেশ্যন দি দিম, এই দুটা দাঁত মানে মাৰ খাই কৰা নাই, ই নিজে মডিফাই করছে। তো ঘটনাটা কি হয়েছিল সিদিনা? দাঁতৰ ঘটনাটা কি হৈছিল? দাঁতৰ ঘটনা মানে ভাবলো যে অলপ ই কৰো ভালকে, অলপ মানে আছিল ঠিকে আছিল, কিন্তু অলপ মানে মডিফাই কৰা মানে ভাল দেখাৰ কাৰণে। তাতে কি ভাল দেখা গৈছে জানাই? মানে তই খুশ না নাখুশ? মই নাখুশ। মোক স্পষ্ট কৈছে আপুনি মাংস খাওঁতে দাঁতটা ইউজ নকৰিব। তাতে এই দাঁত দুটা খোলা যায় না খোলা নাযায়? খোলা নাযায় নেকি? তে মাংস খাওঁতে কেনেকে ইউজ নকৰ? কৈছে ইউজ কৰিব কৈছে ইটা প্ৰেছাৰ নেদব। আচ্ছা, প্ৰেছাৰ নেদব। তাতে তই দাঁতটা ডুপ্লিকেট লাগালি, এতিয়া তই মানে সেই টাইমত পাত্ৰী চাবি বুলি লাগাইছা না কি? মানে ষ্টাইলিছ ছবি না পাত্ৰী চাবি বিয়াৰ কাৰণে উপযুক্ত হৈছো, বিয়া কৰাম বুলি? মানে কিহৰ কাৰণে? মানে থাকে না, মই যেনে দাঁতটা ব্ৰেচেছ লাগাইছো যে মোৰ বিয়াৰ বয়স হৈ আছে, মই ব্ৰেচেছ লাগাম, মোৰ দাঁতটা ঠিক কৰিম, তাৰপিছত তেনে সেনেকে তোৰ কি আছিল? এই পিছৰে কেইটা ল'ৰাক খেলি দিছো, তই যাবি নাই ইয়াৰ পৰা? যাবি না নাই? ডিষ্টাৰ্ব নাই দিতে। তো চিৰিয়াছ টপিক চলি আছে, টপিকৰ ভিতৰত মাজে মাজে খেল ধেমালিৰ কথা চলিব। থুপ নিকিলে না থুপ নহয়, পানী যিয়ে নহওক। দে ৰিজু, তই বহুত নাৰ্ভাছ ফিল কৰি আছা, কি কাৰণত? কৰি আছো যে মানে কৈ দি আছামিয়াত লাগি আছে ইয়াতে আহিছো। মোৰ ওচৰত তোক আছামিয়ান লাগে? আজিকালি তই মোক এই বুলি ভাবা? হা, তোক মই সৰু ভাইটি বুলি ভাবছো, তই আজিকালি এইলা বুলি ভাবা? ইয়াতো এনেকুৱা আচ্ছা আচ্ছা, চলিমুদ্দিনৰ খক নেকি? চলিমুদ্দিনে যোনটা কণ্টেণ্ট দিছে ভাল লাগছে, কিন্তু নাম লৈ গান গায়। তে যিয়ে নহওক, তাৰ পাছত শুনি তো তই যখন তোৰ ফাৰ্ষ্ট প্ৰেম, তোৰ জীৱনৰ ফাৰ্ষ্ট প্ৰেম কিমান বয়সত হৈছিল? মানে গভীৰ প্ৰেমটা মানে মই যেতিয়া আছিলো, যেতিয়া মই ক্লাছ 10ত, মানে এইচএছ ফাৰ্ষ্ট ইয়াৰত তোৰ ফাৰ্ষ্ট প্ৰেম হৈছে। যে নহওক শ্বৰ্টকাটত কবি। তে 2 নম্বৰ কথা হ'ল, তই ফাৰ্ষ্ট প্ৰেম কৰছা, তই ধোকা খাইছা না আজিলৈকে? ধোকা খাইছা? কেইটা ধোকা খাইছা? ফটাফট জোৰে ক, জোৰে। এটা ধোকা খাইছা। এখন কথা হ'ল, তই এটা ধোকা খাইছা, তোৰ কেনে লাগছিল সেই টাইমত? কি ফিল হৈছিল? ঠিক মানে কি বাকীবিলাকৰ যেনেকুৱা মই তাৰমানে ধোকা খোৱা নাই, বাটৰুৱা জীৱন।
ঘুরি ঘুরছি ঘুরি ঘুরছা বিড়ি সিগারেট না না এগুলো খালি ইচ্ছে করে না মদ ভাঙ কথা কোয়া নাই নেই বিয়া বসে তুই লাভর বিরোধী তুরুলাওর বিরোধী বিরোধী কাবা যদি লাভ করছে ধরে মার দিছা বাইর দিয়ে না কিন্তু বিয়া বসে চেষ্টা করছি চেষ্টা করছে মারিম চেষ্টা করছি যে যাতে এই প্রেমটা যাতে সাকসেস হয় সাকসেস হয় তো কেইজনের প্রেম ভাঙাইছে বহুত সময় হিসাব দেবো নোৱাৰি তোৰ লাভর মই বিরোধী হইছিল তো আমাৰ ইজাজ তাতে আছে তোমাৰ সন্মুখত ইজাজৰ লগত আজিকালি নতুন বন্ধুত্ব দেখা পাই আছো তোমাৰ মাজত আই বড় বড় চিনাকি না 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 আজিকালি দুদিন ধৰি দেখি পাইছো অলপ গভীৰ গভীৰ বন্ধুত্ব তো এই বন্ধুত্বৰ মেইন ৰহস্যটা কি গাঁৱৰ মানুহ দেখা হ'ব এই ইজাজ অলপ গলগলা হৈছে কেইদিন ধৰি দেখা পাই আছো ইয়াত চুলিবিলাকে তাই চুলিকেইটা কাটছে সি কাটছে তে চুলিকেইটা কাটাত তে সমৰ্থন কৰছা নাকি নাখোজ না সমৰ্থন কৰিছো উন্নত মানৰ ইয়ৰ দ্বাৰা কৰা হৈছে না চুলিবিলাক কাটছে চুলিবিলাক কাটছে তাতে তাক ভাল লাগছে না বিৰাট বেয়া লাগছে ভালে লাগছে মই হিচাপতো বিৰাট বেয়া লাগছে মই দেখি না সিদিনা ভয় খাই গৈছো হা সেইটো তো ইজাজ আপনি যদি কাইন্ডলি যদি অসুবিধা নাপায় আমাৰ ফ্ৰেমত এবাৰ উপস্থিত হ'ব নেকি আইডিয়া লাগি উপায় নাই না ৰ'বা না কাৰ কথা কৈ আছো মোৰ অডিয়েন্সে গম পাব লাগিব না ইয়াত জাষ্ট খালি আহিয়ে না এটা নমস্কাৰ দি দিয়ে ইমান টাইম নাই এডিট কৰিব নোৱাৰিম ডাইৰেক্ট ৰ ভিডিঅ' যাব তো এইখিনি ইয়াৰ তোৰ ওপৰতে এই চাইডত আহি যা কেমেৰা ঠিক আছে তই বনা ইয়াত এতে বনা কেমেৰামেনৰ অনুৰোধ আছে ফ্ৰেমত আহিছে আহিছে তো এখন কথা হ'ল ইজাজ একদম সঁচা কথা কবি তোৰ আৰু ৰিজুৰ মাজত ইমান গভীৰ বন্ধুত্ব দেখা নাই যোনটা নেকি ফেক্ট আৰু আজি 2 দিন ধৰি দেখা লাগছো ইয়াৰ মূল ৰহস্যটা কি আজি দাঙি ধৰিব লাগিব সৰু সুৰা কৰি কিবা এটা ৰহস্য আছে কোনো এটা এক্সকিউজ নচলব রহস্য নহয় মই কৈ আছো এটা মানে আগত তই ফার্মিং বিজনেস করবি রিজুতে হেল্প করব না 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 না, contribute এটা করবো। বিজনেসের কোনো কথা Business নহয় এর কথা। বিজনেসের কোনো কথা নহয় তই কতবা বদমাশি করবি রিজু তাতে হেল্প করব তাতেও কিছু নহয় মই কৈ আছো রিজু কতবা বদমাশি করব তই তাতে হেল্প করবি একো নকৰো যদি বিপদত পৰে ফোন কৰিব মই যামে মই বিপদত পৰলে সি আহিব এটা আমাৰ পুৰণা এটা ইসলামৰ প্ৰচাৰ আচ্ছা এইলা বাদ তাৰ পিছত তই কথা বর্তমান নকবি তো না মোৰ কথাটা শেষ হ'ব দে মোৰ কথাটা শেষ হ'ব দে তোর কথা মোর কথা চলবে তে মোর কাছ তো কি কথা কইছা না মই তোর কথা কথা কৈ আছো শুন, কি তোক যিখিনি কথা কবা দিছি সেইখিনি কথা শুন কথাটা হল যে মই তো খুঁজছো তোমাৰ দুজনৰ মাজত কিবা টুং 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 দেখা পাই আছো হ্যাঁ যোনটা নেকি আগত দেখা পা নাই আগতো আছিল। এই টিউনিংটা কি কাৰণত হল আগতো আছিল যদি কোনো কাৰণ নাই হ্যাঁ। ভাল কথা গাঁও গাঁও ই বাৰে বাৰে কৈ আছে গাঁও গাঁও তই তাতে আৰু ক'ব লাগছে অমুক তমুক হেন না না মই কৈ আছো আগত আমাৰ সেম বস্তুটা আছিল কিন্তু মই গোপনীয়ভাৱে আছিল মই গোপনীয়ভাৱে নহয় আগতো আমি একেলগে ঘূৰা ফুৰা কৰিছো একেলগে খানা দানা কিন্তু খাইছো তোৰ মোৰ চকুত পৰা নাই তোৰ চকুত আগত পৰা কিয় পৰা এ নাই হয় না ৰিজু ৰিজু কিন্তু ৰাগ উঠিছে তোৰ ৰাগ কিয় উঠিব তাৰপিছত মই কওঁ তাৰপিছত ময়ো বাহিৰত থকা হ'লো ই ঘৰত থাকে যিয়ে নহওক ই যি কৰি আছিল ময়ো বাহিৰত আছিলো নাই ইমান চিৰিয়াছ তাৰপিছত মই যেতিয়া আহিলো মানে মানে ফানি ফানি হ'ব নাই, নাই, শুন। তই বেছি চিৰিয়াছত গেলি থাট সালা স্কেলটা করতে রে তুই মার খাবি ভিডিওর মানে মার খাবা বুঝা ক্যামেরা উঠা কর এই ক্যামেরাম্যানক ধরে মারবা লাগবো তো এখন কথাটা হল রিজু বর্তমান ইজাছে প্রেমত আছে না নাই মই জনামতে নাই নাই ইজাজ এইলা নকবি তুই আপলোড করবি পাগল নাকি ও এটা করো না তো এটা কাটে দিবি তুই আপলোড এই ইজাজ তুই প্রেমত আছে না নাই হ্যাঁ নাই ফেজালছে আপলোড করবি আর কি আছে মই প্রেমত নাই তাতে তো আর কিছু নাই না 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 এটা প্রেমর টপিকটাই বন্ধ কর এটা বহুত sensitive লেটস চেঞ্জ দ্য টপিক তো এখন কথা হল রিজু আমাৰ ইজাজক দেখালো তো ইজাজক মই এক্সট্ৰা কৰি বহাম তাৰপিছত ই কৰিম নহ'লে ফ্ৰেমটা ই নলে আছে ইজাজ হেণ্ডচিকটা দি ভাল লাগিল না বেয়া লাগিল বঢ়িয়া লাগছে তো তাতে side ত দেখে না মোৰ মতে মানে এইটো এটা কপিল শৰ্মাৰ শ্ব'ৰ দৰে হৈছে যাতে আহি মানে তই কিবা ফিল লৈছে মই ফিল নাই ইমান দূৰ যাব নালাগে না মোৰ ভাল লাগছে এই কাৰণে ভাল লাগছে হ্যাঁ। যেতিয়া চুলুমতি যদি আহিব পাৰিছে আমি বহুত সৰু সুৰা মানুহ খাই আমি বিচাৰো না, আমাৰ গাঁৱত আৰু বহুত মানুহ আছে চুলুমুদ্দিনটো অনুৰোধ যাতে চুলুমতিৰ Legend। সকলোৱে যাতে তাৰ share কথা কৰি দিয়ে। ভাবিলো কিন্তু তইও কম লেজেণ্ড নহয় বা চুলুমতি এইলা কথা আৰম্ভ কৰিম নেকি এখন না 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 ভিডিঅ'ৰ সামাজিক মাধ্যমত তোৰ পুৰণা কিবা কথা ওলাম নেকি জানে মানুহে গম পায় ৰাইজে গম পায় মই ৰাইজে গম পায় সাদা চিধা মানুহ মোৰ তে এখন কথা হ'ল তই এটা বদমাছ আছিলি তই একচেপ্ট কৰা নে নাই মই কৰো তে তই ঘপত কৰি ইমান ভদ্ৰ ইমান ভাল ইমান শান্ত ইমান সামাজিক
হবা লগা বাধ্য হলি না বাধ্য কৰাইছে না তোৰ মনত কিবা এটা আহিছিল যে মই বাধ্য হৈছো মই কৰিম আজি আৰু ভাল কৰিম ভাল হ'ম তোৰ কি মানে কি এটা ইয়ত তোৰ সামাজিক মাধ্যমত মানে তই এটা সমাজৰ কাৰণে সমাজৰ হকত তই যাবৰ কাৰণে চলবৰ কাৰণে বাধ্য হৈছা নাকি বাধ্য কৰাইছে বাধ্য কৰা নাই মই নিজে অনুভৱ কৰিছোঁ মেছেজ কৰিছোঁ বহুত মানে আগত আছিলোঁ পাপ জগতত আছিলোঁ দেৱতা আছিলোঁ এতিয়া তাত নাই কিন্তু গম পাইছোঁ যে এইবিলাকত একো নাই শান্তি নাই আল্লাহ হুকুম নবীৰ তৰিকাত চললে দুনিয়াতো সুখ আছে আখিৰাতো সুখ পাম তে এখন ঘটনা এটা হ'ল তই এখন কমপ্লিটলি ভাল ভাল ল'ৰা মই নিজে ক'ব নোৱাৰোঁ কিন্তু মই চেষ্টা কৰি আছোঁ চেষ্টা কৰি আছা এইটা তোৰ ভাল লাগছে চেষ্টা কৰি আছা তে মাজে মাজে বদমাচি কৰা মন যায় না নাযায় দেখিলে লাজ লাগে আজিকালি নহয় মন বদমাচি কৰা মন যায় না নাযায় তোক যিখিনি সুধছি সেইখিনি উত্তৰ দে তই তাৰ বাহিৰা কথা কিয় কোৱা আহিম না বাহিৰা কথা দে তোৰ মাজে মাজে বদমাচি কৰা মন যায় না নাযায় মন মানে আৰু যিখিনি সুধছি সেইখিনি মন যায় না নাযায় 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 চালা কৈছা তই চালা কৈছা নেকি যায় যিয়ে নহওক এখন কথা হ'ল যে তই বৰ্তমান কামৰ কাৰণে কি ভাবছা যে ভৱিষ্যতত মই বিজনেছ কৰিম ইনকাম কৰিম চৰকাৰী কাম কৰিম কি ভাবছা তই মই কাম ভবা নাই মানে মই এতিয়া ল কৰি আছোঁ ল ক্লিয়াৰ হ'লে মানে মই চাৰ্ভিচ দিম মানে মই সহায় কৰিম মানে আৰ্থিক নিজৰ ফিল্ডতো সহায় কৰিম তই মানে দুখীয়া শ্ৰেণীৰ হকে বেছি মানে চেষ্টা কৰিবি যাতে ই হয় কাৰণ দুখীয়া পইচাত কেছ পইচাটো দুখীয়া কামাই ভাল কিন্তু মই দেখিলোঁ ময়ো বিজনেছ কৰি আছোঁ তাৰমানে মানুহক সহায় কৰিব পাৰোঁ এনেই মুখেদি তেতিয়া আৰু কলেব কৰিব পাৰিম সহায় নহয় নহয় দুখীয়া শ্ৰেণীৰ মানুহখিনি মানে কেছ পে'মেণ্ট কৰে এতিয়া তই নহয় হা নিউজ কনফাৰেন্সৰ মানুহ ইহাক এনে পডকাষ্টত বহুতকে ইয়াক নতুন নতুন বিয়া কৰি আছে না না ইয়াকতো ইয়াৰ হৈ দিছে কালি আৰু এটা হ'ব যিয়ে নহওক কথা হ'ল ৰিজু এনেহেন নাৰ্ভাছ হৈছে মই ইয়াক মানে কথা যে সুধিম কিবা জমনি কৰিম ই ভয় খাই আছে তই ভয় খাই আছা হয় থকা নাই তই মনত হাত দ তই মনত হাত দে সাহস আছে সাহস আছে না সাহস আছে মই আরেকবার হাত দে সিটা হাত দি হাত দে এতিয়া দুটাই দুটাৰ সাহস আছে তোৰ মনত কিন্তু বাঘৰ বাচ্চা আছে আছে তোৰ মনত বাঘৰ বাচ্চা আছে মোৰ ইচ্ছা আছে মই জাতিৰ কাৰণে মই গাঁৱৰ এই কাৰণে তই বাৰে বাৰে পলিটিক্সত যা এটা তই নিউজ চেনেল পাইছা নেকি এটা মই ব্ৰডকাষ্ট চেনেল মানে ফানি হিচাপত হ'ব লাগিব তই বাৰে বাৰে ফানি কৰি আছা তুৰুলাবৰ বিৰোধী তুৰুলাবৰ মই বিৰোধী নাৰী বিভাজিত সংগঠন এটা খুলি আছো তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো যে আপোনালোকে আহক মোৰ সংগঠনত এইখিনি কাটি দিম টেনচন ল'ব নালাগে কিয় তই এতিয়া কি আবুল ডাবুল কি আছা নহয় বিয়া সংগঠন নিলা নচলব এতে নাৰী এতে চলব অকনি ভিক্টৰৰ ৰূপ ধৰব নাৰী বিভাজিত অকনি ভিক্টৰৰ অলৰেডি চুল ডাঙৰ কৰা লাগব তো এইবিলাক ঠিক কৰিব লাগিব তোক এই গাঁৱৰ ভিতৰত গটেছ মাইক দিব লগা চলি কাই আছে যে তোক তই কাক দেখি দেখা যে ই মোক মাৰব ভয় লাগে কৈ আছা আৰু আছে না না তই না নাম মেনশ্যন কৰ সানি দেৱাল সানি দেৱান ৰে সম্পূৰ্ণ তই যে নামটা যে মনত কৰছা তাহলে অন্তৰত আছে গুলু 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 না আছে মই হা গুলু গুলু আছে কিন্তু ইয়াৰ মাজত যিয়ে নহওক বিজুটো বহুত চেঞ্জ হৈছে চেঞ্জ হৈছে আৰু দোৱা কৰিবি যাতে মই আৰু অলপ চেঞ্জ হ'ব আৰু চেঞ্জ মানে কি তই নামাজ নপঢ়া সেই চেঞ্জ হৈছে আৰু দোৱা কৰিম কি আৰু তই বদমাছ হবা কথা কৈ আছো মই চেঞ্জ হৈছে তই ভাল হ ভাল হৈছে ভাল হোৱা নাই তই বেয়াৰ ফালে যাই আছ মই খবৰ পাই আছো মই বহুত খবৰ পাইছো যিয়ে নহওক তোক মই চিধা কৰিম টেনশ্যন নাই মোৰ বহুত ই আছে টেকনিক আছে টেকনিকত মই তোক চিধা কৰি দিম টেনশ্যন নকৰিবি তই কথা হ'ল যে তই আমাৰ এৰে ভিতৰত কাক লাইন নাছিলি গাঁৱত না গাঁৱত কাকো মাৰা নাই না গাঁৱত এটা মোৰ যিকেইটা আছে বৈ এই ৰ বৈজী নগৰত এইটা কোনটা এই দিছা তো সিটাৰ কথা মনত পৰে না নপৰে কিয় নভাবে বিয়া হৈছে কাৰণে বিয়া হ'ব লাগিব বয়স হ'লে এটা সীমা আছে কিন্তু মই কাকো সেই ইজাজ নাই মই অনুৰোধ কৰোঁ যে ইজাজ যাতে সেইটা মনত পৰে নাই তোৰ কিন্তু ইজাজ আছিল নেকি সিটাত ইজাজ জড়িত আছে কিন্তু সেই কাৰণত নহয় যিয়ে নহওক বেছি ডিপলি যাব নালাগে তে ঘটনা হ'ল যে তোৰ এখন সিটা মনত নপৰে না নাই কোনো ই নাই কোনো ফিলিংছ নাই ফিলিংছ মৰি গৈছে তে এখন কথা হ'ল যে তোৰ কাৰণে এটা ছোৱালী চাই আছো
পিছত এতিয়া মই পৰা না পিছতে আমি আগত কি কৰিম তে ছোৱালীৰ ক্ষেত্ৰত তোক কি ৰিকুৱাৰমেণ্ট যে তোক এনেকা ছোৱালী লাগে এনেকা ছোৱালী এনেকা ভাল হ'ব লাগিব এনেকে বেয়া হ'ব লাগিব কি হ'ব লাগিব তোক কেনেকা লাগে জিনিস কাম থাকবা লাগবো জিনিস কাম না তাৰ বাহিৰে নৰ্মাল বস্তু নৰ্মাল বস্তু এনে বুজা সুন্দৰ না না সুন্দৰ নহয় মানে মোক বুজা তাহলে তোর যদি সুন্দর না লাগে তেনে এটা ছোৱালী আছে কিন্তু ধনী গরিব কি লাগে গম পাইছো মানুহ লাগে প্ৰথমে মানুহ মানুহটো সি মানুহে হ'ব জানোৱাৰ মানুহে জাতৰ কাম মই মানুহে আনিম কথা হ'ল যে ধনী লাগব গরিব লাগব দুটা আছে মিডিল ক্লাস নাই ধনী না গরিব দুই শ্ৰেণী মানুহ। মানুহ আছে মানুহ মানুহৰ দৰে এখন ঘৰৰ পৰা যি কৰে ঘৰৰ পৰা দায়িত্ব তোৰ হিচাপত কি লাগে হাইকমাণ্ডৰ ওচৰতে দি দিছো এতিয়া তোৰ হাইকমাণ্ডে হিচাপত কৰে। কি লাগে তোৰ হিচাপত তোৰ মনত কি আশা তোৰ মনৰ ভিতৰত কি গুলু গুলু কৰি না তোৰ ৰাতি ভাবি থাকা যে মোক এনেকে 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 লাগে না মই একো নাভাবো কাৰণ তে তে আজিৰ এই পডকাষ্টত আধাখিনি হৈ গ'ল মই বুজি নাপালোঁ কি হ'ল কি নহ'ল ই কেমেৰাটা ভালকৈ ধৰা নাই তো এটা প্ৰেক্টিচ কৰিলোঁ আৰু এটা আহিব তই প্ৰিপেৰেশ্যন ভালকৈ ল'বি তো ছিজন 2 আহি যাব তাৰ মাজত এনেকৈ কৰ চুমা এটা দি ফ্লাইং কিছ দি এটা না না দিবা লাগব তই ফ্লাইং কিছ দে মোৰ অডিয়েঞ্চক ফ্লাইং কিছ দে নহ'লে ফ্লাইং কিছ দে নমস্কাৰ দে নমস্কাৰৰ লগত ফ্লাইং কিছ দে নহ'লে দাঢ়ি ছিঙি পেলাম ফ্লাইং কিছ দে ভালে ভালে তই ফ্লাইং কিছ দে নাই শাহৰুখ খান ভালো হইতে জানি দে ভালে আছা তই ভিডিঅ' বন্ধ কৰিম না এইবাৰ ভিডিঅ' অফলাইন কথা হ'ব আমাৰ মাজত কিছুমান ব্যক্তিগতভাৱে তো তাৰ কাৰণে ষ্টে টিউন আৰু পাৰ্ট 2 আহি আছে পাৰ্ট 2ত আপোনালোকে সহযোগ কৰিব কিবা কোৱা হ'ব ঘৰটো চাবলৈ অনুৰোধ জনালো আৰু সকলোৱে অলপ ধৰে সানি দাৱানৰ ভিডিঅ' শ্বেয়াৰ কৰি দিব শ্বেয়াৰ নালাগে কমেণ্ট কৰি দিব না কমেণ্ট নালাগে আমাৰ গাঁৱৰ মানুহবিলাকে যিবিলাকে চাব এইকেইটা চালে হ'ল অনুৰোধ এটা হাঁহিব আপোনালোকে হাঁহিবাও নালাগে কি হয় তেনেহ'লে হাঁহা নুঠিলে নাহাঁহিবি হাঁহা উঠিলে হাঁহিবি অঁ ৰেডি এতিয়া ষ্টাৰ্ট কেনচেল